Kedamtang ni phainar kep arni Korkanthi constituency ka parlo ni hangrong phar pathua klamrong BJP asong pen Unity Victory and Prosperity Rally ajame kipaman pon Korkanthi constituency along Unity Victory lapen Prosperity amei padopon lapen Dokmoka Electricity Board Colony along Karbi Traditional Music School Kangpupon lapen Akimi Building Music School ahem ki kimji aphan long esompon lasi kidamtang ni phainar keparni Korkanthi constituency kaparlo haberam rong phar aro pathua klamlong Unity Victory lapen Prosperity amei kipadopon bangso amai long alhi amana pengpen Karbi Anglong Autonomous Council CM Dr. Tulira Ronghang MP Horen Singh Be MLA Dor Singh Ronghang MLA Bidya Singh Ingleng Karbi Anglong Autonomous Council Chairman Raju Tisu Deputy Speaker Ajit Kumar Dev EM Lun Singh Teron EM Surja Rongphar EM Ritis Inghi Pen Danglok Pinaan EMS MSC Lapen Board Chairman Lapen BJP Songjapiatum Lapen Ki Ongdung BJP Ke Khroy Aralatum Chitongdung Niti Puloni Pen Mirjing Hansela Pen Langhin Pen Rahul Teron Report Karbi Daily News অকল কলকাতি সমষ্টি নহয় সমষ্টিও সমান্তৰাল হিচাপে আমি উন্নয়নমূলকৰ কামবিলাক যিবিলাকৰ নিৰ্বাচনৰ আগতে আমি প্ৰতিশ্ৰুতি দিছোঁ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগৰ আঁচনি এই আঁচনিবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত আমি ৰাজ্য হিচাপে ইয়াত ঘোষণা কৰা হৈছে আৰু আধালা স্থাপন কৰা হৈছে আৰু কিছুমান স্কিমটো আমি উদ্বোধন কৰা হৈছে আজি ইয়াত অসম মালাৰ জৰিয়তে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক ধন্যবাদ দিব লাগে যে সেইদিনা মোকো ফিল্ডখনৰ যোগেদি মোক দিলে যে মই ইলেকশ্যনৰ নিৰ্বাচনৰ সময়ত মই যিটো কৰকান্থী আৰু শচীনঘাটা সমষ্টিৰ মই প্ৰতিশ্ৰুতি দি আছে ৰাস্তাটো মই ক'লোঁ যে দকমুকা আংজক পানী পথাৰগুৰি আৰু লগতে ৰংমংবে কাজিৰঙা সেইটো ৰাস্তা শ্বৰ্ট ৰাস্তা হ'ব সেইটোতো 2 লাইন ৰাস্তা নেশ্যনেল ষ্টেণ্ডাৰ্ড ৰাস্তা এইটো সোনকালে সেইটো টেণ্ডাৰ কৰা হ'ব তাৰ লগে লগে লাংলকচু ৰাস্তা সেইটো চেংচন কৰা হৈছে আৰু লগতে ইয়াত সৈনিক স্কুল কেন্দ্ৰ চৰকাৰৰ আঁচনি ডিফেন্স মিনিষ্ট্ৰীৰ পৰা এইটো আঁচনি চেংচন কৰা হৈছে এইটো টোটেল স্কিমটো আছে 375 crore গাৰ্ল হোষ্টেল থাকিব বইজ হোষ্টেল থাকিব ইয়াত নেশ্যনেল ষ্টেণ্ডাৰ্ড হ'ব এইটো আৰু ইয়াত ইনডোৰ আউটডোৰ স্পৰ্টছ কমপ্লেক্স থাকিব চুইমিং পুল থাকিব গাৰ্ল হোষ্টেল বইজ হোষ্টেল থাকিব গোটেই টিচিং ষ্টাফবিলাক থাকিব গতিকে ইয়াত থাৰ্ড গেট ফ'ৰ্থ গেট ইয়াত লোকেল যিবিলাকৰ আনএমপ্লয় ইউথ এইবিলাকৰ সুবিধা কৰা হ'ব আৰু এতিয়া যিটো সৈনিক স্কুল যেতিয়া অহাৰ লগে লগে ইয়াত যিবিলাকৰ BPL ফেমিলি দৰিদ্ৰ সীমাৰেখা পৰিয়ালবিলাক ল'ৰা ছোৱালীবিলাকৰ কাৰণে যিবিলাক আৰ্থিক অভাৱ ল'ৰা ছোৱালীবিলাকৰ চোকা আছে তেওঁলোকৰ কাৰণে বিনামূলীয়া ইয়াত পঢ়া সুবিধা দিয়া হ'ব এই গোটেইখিনি আঁচনি মই ঘোষণা কৰিছোঁ এনেধৰণৰ কাৰ্বি আংলঙৰ 24টা সমষ্টিত আমি ৰেলী কৰিম অহা 14 তাৰিখে লাংথেৰ সমষ্টিত হ'ব আৰু লগতে 16 তাৰিখে আমাৰ হাৰঘাট সমষ্টি হ'ব এনেধৰণৰ 24টা MC সমষ্টিত সমান্তৰাল হিচাপে একতা বিজয় উন্নয়ন সভাত আয়োজন কৰা আমি সিদ্ধান্ত কৰিছোঁ